খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে নিশ্চয় কিয়নো সকলোৰে গাত বিহু লাগিছে আৰু মোৰো গাত বিহু লাগিছে সেইকাৰণে ময়ো মেখেলা চাদৰ পিন্ধি ললোঁ আজি আৰু এতিয়া ইফতাৰ খাই আজৰি হ'লোঁ বাৰু আৰু তাতে ওচৰতে আমাৰ ৰঙালী আদৰণি উৎসৱ পালন কৰিছে সেই ওচৰতে ঢোল পেপাৰ মাত শুনি এনেও বিহু লাগি যায় গাত আৰু মোৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক ৰঙালীৰ ৰঙেৰে আগন্তুক দিনবোৰ পৰিপূৰ্ণ হওক আৰু সুখ শান্তি হওক সকলোৰে তাৰে কামনা কৰিছোঁ আৰু লগতে আজি মই আৰম্ভ কৰিছোঁ আৰু আজি আমাৰ ডিগবৈত খুব বতাহ ধুমুহা দিছে সেয়াও গোটেই বতাহ ধুমুহা দি গছ গছনি পৰিছে আমাৰো গছ গছনি পৰিছে কিছু দৃশ্য দেখুৱাম বাৰু আৰু তাৰপিছত মই আজি বিহু বুলি দুটা ৰেচিপি বনাইছোঁ সেই ৰেচিপিটা কি বনাইছোঁ সেয়া আপোনালোকক দেখুৱাম তেন্তে বলক ৰেচিপিটো চাওঁ কি বনাইছোঁ আকৌ এবাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু এইফালে আমাৰ ওচৰতে বহাগী আদৰণি উৎসৱ পালন কৰিছে মই ভিডিঅ'টোত কৈছোঁৱেই আৰু সেইকাৰণে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে কিছু দৃশ্য দেখুৱালোঁ লগতে মই এতিয়া কি ৰেচিপি বনাম সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু তেন্তে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে প্ৰথমতে মই চচপেনটো পাতি দিছোঁ গেছত তাৰ পাছত নাৰিকলখিনি দিছোঁ নাৰিকলৰ লগতে চেনিখিনি দি দিলোঁ চেনিখিনি দেখুওৱা নহ'ল যিহেতু চেনিৰ পৰিমাণটো আপোনালোকে নাৰিকলতকৈ অকণমান বেছি দিব কাৰণ আমাৰ আঠাটো হ'ব লাগিব আৰু এটা কথা আমি যিহেতু বৰফি বনাইছোঁ সেইকাৰণে আমাক চেনিৰ পৰিমাণটো অকণমান বেছিকৈ লাগিব এনেকৈ লৰাই থাকিব চেনিখিনি গলি নোযোৱালৈকে আৰু ইলাচি ব্যৱহাৰ কৰিব পাৰে মই ইলাচি পাউডাৰ অকণমান দিম ইলাচি পাউডাৰ অকণমান দি দিছোঁ যিহেতু মই কালাৰ ব্যৱহাৰ কৰিম সেইকাৰণে মই ইলাচি পাউডাৰ দিছোঁ আৰু ইলাচি পাউডাৰটো দিয়াৰ লগে লগে কালাৰ দিয়ে দিম যিহেতু তেতিয়া ধৰিব নোৱাৰিব মই কালাৰ দি দিলোঁ যিকোনো কালাৰ দিব পাৰে আৰু প্লেটত এনেকৈ অকণমান ঘিউ লগাই দি এনেকৈ নাৰিকলখিনি প্লেটখিনিত দি দিব আৰু এনেকৈ স্কুৱেৰ শ্বেপত বনাই ল'ব আৰু তাতে অকণমান ডেক'ৰেশ্যনৰ কাৰণে মই পিস্তা দিছোঁ আপোনালোকে বেলেগ কিবাও দিব পাৰে আৰু নিদিলেও একো নাই আৰু এনেকৈ প্ৰথমতে বনাই লৈ গৰমে গৰমে শ্বেপটো দি দিব নহ'লে পিছত কাটোতে ভাঙি যাব এনেকৈ শ্বেপটো দি লৈছোঁ আৰু অলপ সময়ৰ কাৰণে এনেকৈ শ্বেপটো দি কাটি ল'ব কাটি কিনে অলপ সময়ৰ কাৰণে ফ্ৰিজত ৰাখি থ'ব আৰু ফ্ৰিজত ৰাখি থ'লে আমাৰ বৰফি টান হৈ যাব নাৰিকলৰ বৰফি আৰু এয়া দেখিব পাইছে বস্তুটো টান হৈ গৈছে আৰু আনফালে মই নাৰিকল পিঠা বনাইছোঁ আৰু আজি ইফতাৰৰ কাৰণে মই পায়স বনাইছিলোঁ সেই পায়স কেনেকৈ বনাইছিলোঁ দেখুৱাইছোঁ কেনেকৈ বনাইছোঁ 2 লিটাৰ গাখীৰ চচপেনত পাতি দিছোঁ আৰু এনেকৈ পগাই আছোঁ তাত ইলাচি তেজপাত দি দিছোঁ আৰু মই ক্ষীৰখিনিত মই চেনি ব্যৱহাৰ নকৰোঁ সেইকাৰণে মই কনডেন্স মিল্ক দিম এনেকৈ পগাই গাখীৰখিনি এতিয়া মই ইয়াত চাউল দিছোঁ চাউলখিনি দি লৈ চাউলখিনি সিজিবলৈ দিম আৰু এনেকৈ লৰাই থাকিব মাজে মাজে আমাৰ চাউলখিনি সিজি আহিব তেতিয়া আমি তাত কনডেন্স মিল্ক আৰু কাজু কিচমিচ ব্যৱহাৰ কৰিম আৰু এনেকৈ আমি অলপ সময়ৰ পিছে আমি এনেকৈ লৰাই থাকিম এয়া আমাৰ চাউলখিনি সিজি গৈছে আৰু এতিয়া আমি ইয়াত কনডেন্স মিল্ক ব্যৱহাৰ কৰিম আৰু লগতে মই ড্ৰাই ফ্ৰুটছো কাটি থৈছোঁ এয়া আমাৰ ক্ষীৰখিনি চাউলখিনি সিজি আহিছে 2 লিটাৰ গাখীৰত বনাইছোঁ
এয়া আমাৰ গাখীৰখিনি শুকাই আহিছে যিহেতু এতিয়া, আৰু আমাৰ চাউলখিনি পূৰা সম্পূৰ্ণকৈ সিজি আহিলে। এতিয়া আমি ইয়াত কনডেন্স মিল্ক ব্যৱহাৰ কৰিম। এনেকুৱা কনডেন্স মিল্ক মই 2টা ব্যৱহাৰ কৰিছোঁ, যিহেতু মই আগতেই কৈছোঁ চেনি নিদিওঁ, সেইকাৰণে মই কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ। আৰু চেনি দি এটা কনডেন্স মিল্ক ব্যৱহাৰ কৰিবও পাৰে, নিজৰ ইচ্ছা, কিন্তু বেছি সোৱাদ হ'বলৈ কাৰণে কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ। চেনিৰ মিঠাটো নহয়, কনডেন্স মিল্কৰ যোনটো মিঠা সেইটো খাবলৈ খুবেই সোৱাদ হয়। আৰু এয়া লাগি থকা কনডেন্স মিল্ক অকণমান গাখীৰত এনেকৈ মিলাই লৈ তাতে দি দিছোঁ। 2টা কনডেন্স মিল্ক দিয়া হ'ল, আৰু এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছ কাটি থোৱাখিনি দি দিম। আৰু এনেকৈ লৰাই অকণমান সময় পিছত আমাৰ ক্ষীৰখিনি তৈয়াৰ হৈ যাব। আৰু এনেকৈ বনাই চাব, খাবলৈ খুবেই সোৱাদ হয়। এয়া আমাৰ ক্ষীৰ ৰেডি। এতিয়া মই আপোনালোকক কৈছিলোঁ এই ভিডিঅ'টোত যে আমাৰ ইয়াত বতাহ ধুমুহা দিছে, তাৰে কিছু দৃশ্য। গোটেই কলগছ ভাঙি সেই কলৰ সৈতে ইমানেই বেয়া লাগিছে, হ'লেও আৰু বতাহৰ তাণ্ডৱ। এইফালে নৰা বগৰীও গোটেই ডাল চাল ভাঙি শেষ, অমিতাজোপাও শেষ। ইমানেই শিল বৰষুণ দিছে, তাৰে কিছু দৃশ্য আপোনালোককো দেখুৱালোঁ। ইমানেই বতাহ ধুমুহা দিগবৈ ক'ব নোৱাৰা, আৰু সকলো জেগাতে গছ ভাঙিছে শুনিছোঁ। সেয়া ইমান ডাঙৰ ডাঙৰ বৰফ শিল পৰিছে। আৰু ভিডিঅ'টো আজি ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে